নলবাৰী চামতা হাইস্কুল, বেলচৰ হাইস্কুল, আঞ্চলিক মিলন হাইস্কুল, ককয়া হাইস্কুল, শ্বহীদ মুকুন্দ কাকতি বিদ্যাপীঠ হাইস্কুল লগতে বহুতো স্কুলত টেট শিক্ষকৰ প্ৰয়োজন এডভাৰটাইজ দিছে। গোৱালপাৰাৰ চেণ্ট্ৰেল গাৰ্লছ হাইস্কুল, কৃষ্ণাই হাইস্কুল আৰু বহুতো গোৱালপাৰাৰ স্কুলত টেট শিক্ষকৰ বাবে আবেদন পত্ৰ বিচাৰিছে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু যদি আপুনি টেট পাছ কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব আৰু এনেকুৱা বহুত টেট শিক্ষকৰ পোষ্ট ওলাব। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ যিসকল টেট শিক্ষক আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব নলবাৰী জিলাৰ, গোৱালপাৰা জিলাৰ লগতে আৰু বহুতো পোষ্ট ওলাব। ভিডিঅ'টো আৰম্ভ কৰোঁ আহক তেনেহ'লে, বেছি পলম নকৰোঁ। নলবাৰী জিলাৰ কেন্দুকুছিত থকা জনকল্যাণ হাইস্কুলত শিক্ষকৰ প্ৰয়োজন, গ্ৰেজুৱেট টিচাৰ হিন্দী এটা। 27 তাৰিখৰ আগতে আপোনালোকে এপ্লিকেশ্যন জমা দিব লাগিব আৰু 31 তাৰিখে ডাইৰেক্ট ইণ্টাৰভিউ হ'ব, ভেৰিফিকেশ্যন হ'ব, ইণ্টাৰভিউ হ'ব। কতৰা হাইস্কুল, নলবাৰী ডিষ্ট্ৰিক্ট, তেওঁলোকে বিচাৰিছে ছায়েন্স টিচাৰ 2টা। চ' আপোনালোকে এপ্লাই কৰিব। 31 তাৰিখে ইণ্টাৰভিউ হ'ব, ভেৰিফিকেশ্যন হ'ব, তাৰপিছত ইণ্টাৰভিউ হ'ব। আঞ্চলিক মিলন হাইস্কুল, লগতে নলবাৰীৰ বিভিন্ন ধৰণৰ স্কুল আছে ইয়াতে দেই। চামতা হাইস্কুল, বেলচৰ হাইস্কুল, সকলোবোৰ প্ৰায়ভাগ হাইস্কুলৰ ইয়াৰে ইণ্টাৰভিউ, প্ৰায়ভাগ হাইস্কুলৰ ইয়াৰে তেওঁলোকে টেট শিক্ষকৰ বিচাৰিছে। চ' আপোনালোকে এই এডভাৰটাইজৰ লিংকটো ডেছক্ৰিপশ্যনত পাই যাব, ডাউনলোড কৰি ল'ব, গোটেই এডভাৰটাইজটো ভালকৈ পঢ়ি ল'ব, তাৰপিছত আপোনালোকে এপ্লাই কৰিব। সকলোবোৰ এপ্লিকেশ্যন 27 তাৰিখে জমা দিব লাগিব, 27 আগষ্টৰ আগতে, আৰু 31 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ হ'ব, লগতে ভেৰিফিকেশ্যন হ'ব। চ' আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। আৰু এই এডভাৰটাইজটো দিছে প্ৰতিদিন পেপাৰৰ 18 আগষ্টৰ দিনাখন, দেওবাৰ। শ্বহীদ মুকুন্দ কাকতি বিদ্যাপীঠ, ৰণাকুছি, শিক্ষকৰ হিন্দী শিক্ষকৰ পদ এটা আৰু ছায়েন্স শিক্ষকৰ পদ এটা। চ' আপোনালোকে 27 তাৰিখে আগত ডকুমেণ্ট জমা দিব লাগিব আৰু 31 তাৰিখে আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব, লগালগ ইণ্টাৰভিউ হ'ব। চ' আপোনালোকে পলম নকৰিব, এই নটিফিকেশ্যনটো ডেছক্ৰিপশ্যনত দিয়া আছে, চাই ল'ব, গোটেইবোৰ নটিফিকেশ্যন চাই ল'ব আৰু য'ত য'ত আপোনাৰ এৰিয়া পৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। ধন্যবাদ আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব আপোনালোকে, যাতে সকলোৱে এই পোষ্টকেইটাত প্ৰায় 100টামান পোষ্ট হ'ব, এপ্লাই কৰিব পাৰে। ধন্যবাদ।